হেল্ল' গাইজ, মই মুনুৱে অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মোৰ দ্বিতীয়টো মিনি ব্লগ হয়। মই আৰু তেওঁ অলপ বজাৰ কৰিব লগা আছিলে, সেয়ে আমি দুয়ো ওলাই আহিলোঁ অলপ সময় মিলাই। আৰু ইয়াতে ডিমাক আহিছোঁ, কিবা কিবি লাগতিয়াল বস্তু আছে ল'ম আৰু জল্দি যামগৈ। আৰু আমি পাই গ'লোহি, পাই পিনি অলপ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া গৈ আছোঁ আমি দুইজনে, গৈ পিনি আৰু এতিয়া কি ল'ব লাগিব দুইজনে চাই বৈ লৈ পিনি জল্দি আহি যাম। এয়া আৰু তেওঁ কিবা কিবি ল'ব লগা আছিলে, লৈ ল'লে। ময়ো পিছে ময়ো ল'বলগীয়াকেইটা লৈছোঁ বাৰু। আৰু কাপোৰ লৈ নিদিওঁ বুলি কৈ তেওঁ একদম মোস্তাদি মাৰি গৈ আগতীয়াকৈ লৈ দিছে। আৰু কিবা কিবি কাপোৰ অলপমানো লৈ ল'লোঁ, লৈ পিনি দুয়ো চাই পিনি লৈছোঁ। আৰু বেছি ডিছকাউণ্ট দিয়া নাই কিন্তু দেই, এয়া যে দেখিছে অলপহে দিছে। আৰু মই অলপহে দেখাব চেষ্টা কৰিছোঁ। আৰু মই এতিয়া লৈ আছোঁ, খোৱা বস্তু লৈছোঁ আৰু কিবা কিবি লৈছোঁ। আৰু মই আৰু কাকা বাৰু এনেকুৱা হয়, হাজবেণ্ডৰ লগত গ'লে গালি খাবলগীয়া হয় যে, একদম ফাৰ্ষ্টতে 1 নম্বৰতে ময়ে আছোঁ গালি খোৱাজনী চাগে। ক'ৰবাত গ'লেহে গালি দিয়ে, ৰুমত থাকে একদম ভদ্ৰ। খং উঠি যায় মোৰ। আৰু ফোন কেমেৰা কৰি অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ তেওঁকে আৰু মই দুইজন ওলাই পিনি। আৰু মই কিমান কি হৈছে তেওঁ তাতে ৰৈ আছিলে, ময়ো অকণমান তাতে কেমেৰাটো অন কৰি দিলোঁ। এতিয়া বাই বাই।